অসম আন্দোলন পঞ্চম আৰু শেষ খণ্ড। আজি আৰম্ভ কৰিবলৈ লৈছোঁ পঞ্চম আৰু শেষ খণ্ড। ছবছৰীয়া অসম আন্দোলনৰ বাবদ হোৱা ক্ষয় ক্ষতিৰ দিশটো এবাৰ বিশ্লেষণ কৰিব খুজিছোঁ। 1979 পৰা 1981 বৰ্ষলৈকে বিদ্যালয় মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশটো কিমান বিনষ্ট হোৱা নাছিল। কিন্তু 1982 আৰু 83 বৰ্ষ দুটাত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশ একেবাৰে ধ্বংস হৈ গৈছিল। কোনোদিন ছাত্ৰ ছাত্ৰীসকল শ্ৰেণীত উপস্থিত থাকি শিক্ষকৰ পাঠদান গ্ৰহণ কৰাৰ পৰা পৰিৱেশ কোনো ধৰণৰ নাছিল। প্ৰত্যেক দিনেই ধৰ্ণা কাৰ্যসূচী, শ্ৰেণী বৰ্জন, প্ৰতিবাদ দিৱস, পথ বন্ধ আদি কাৰ্যসূচীসমূহ থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰা নাছিল। বিশেষকৈ দশম শ্ৰেণীৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ ক্ষতি হৈছিলে। এইসকলৰেই বহু ছাত্ৰই মানসিকভাৱে হতাশাগ্ৰস্ত হৈ শিক্ষা জীৱন আধৰুৱা কৰিবলগীয়া হৈছিল। পুলিচৰ অত্যাচাৰো এইসকলৰ মাজত অত্যাধিক হৈছিলে। এইসকলৰ লগতে শতকৰা 70% গ্ৰাম্যাঞ্চলৰ সাধাৰণ লোকৰ ক্ষতি হৈছিলে। বোমা বিস্ফোৰণত নিহত, পুলিচৰ গুলীত নিহত, আহত, নিৰ্যাতিত, সংঘৰ্ষত গৃহহাৰা এইসকলৰ মাজতে অতি বেছি। বিশেষকৈ ছাত্ৰখণ্ডৰ বিশেষ কাৰ্যসূচীসমূহ এইসকলৰ দ্বাৰাই বিশেষভাৱে কাৰ্যকৰী কৰা হৈছিলে। কৃষিজীৱীসকলেও এনে পৰিস্থিতিত কৃষি কৰ্মত জড়িত হ'ব নোৱাৰিলে, ফলত খাদ্য সংকটৰ সন্মুখীন হ'ব লগা হ'ল। চৰকাৰ গঠন হোৱাৰ পাছত অসম গণ পৰিষদ চৰকাৰে নিৰ্যাতিতসকলক নিম্নতম 1000 টকাৰে এককালীন সাহায্য দি সিমানতে দায়িত্ব সামৰিলে। নিৰ্যাতিতসকলৰো বাছি বাছি কিছু কৰ্মসংস্থাপন দিলে আৰু বহুতেই আজিও কোনো সুবিধা নাপালে। শ্বহীদ পৰিয়াল আৰু গুলীবিদ্ধসকলক একোটাকৈ কৰ্মসংস্থাপন দিলে আৰু কিছু মোটা পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়ালে। এয়া তেওঁলোকৰ বাবে যথেষ্টনে? পুলিচৰ দ্বাৰা নিৰ্যাতন ভুগি শয্যাগত হৈ মৃত্যুক আঁকোৱালি লোৱা পৰিয়ালসমূহে কিবা সুবিধা পালেনে? ৰাতি 1-1:30 বজাত আন্দোলনৰ নেতৃত্ব বহনকাৰীসকলক ঘৰ ঘেৰাও দি গোহালিৰ গৰুৰ পঘাৰে 2 হাত বান্ধি মেৰিয়াই গুৰিয়াই এটা দুৰ্ধৰ্ষ অপৰাধী সন্ত্ৰাসবাদীৰ দৰে লৈ যোৱা আৰু নিবৰ সময়ত 70-80 বছৰীয়া পিতৃক গুৰিয়াই পেলাই থৈ যোৱা সেই নিষ্ঠুৰ মুহূৰ্তৰ কথা কেতিয়া পাহৰিব? পুলিচৰ নিৰ্মম অত্যাচাৰৰ কথা কেতিয়া পাহৰিব? সকলোৱেই পাহৰিব যেতিয়া বিদেশী বহিষ্কাৰ চূড়ান্ত প্ৰক্ৰিয়াৰ সন্মুখত দৃষ্টিগোচৰ হ'ব। এখন বিদেশীমুক্ত অসমত জনতাই শান্তিৰে নিৰ্ভয়ে শদিয়াৰ পৰা ধুবুৰীলৈ মুক্ত মনে বিচৰণ কৰিবলৈ সুযোগ পাব। তেতিয়াই ক্ষমা প্ৰাৰ্থনা। 1979 পৰা 1986 বছৰীয়া অসম আন্দোলনত নিহত, আহত, নিৰ্যাতিত বহু লোকৰ সম্পূৰ্ণ তথ্য যুগুতাই নিখুঁতভাৱে উল্লেখ কৰিব পৰাটো সাধ্যৰ অতীত। তাৰ বাবে সেইসকল থাকি যোৱা ব্যক্তিয়ে বা পৰিয়ালবৰ্গই নিজ গুণে নিজে সন্তুষ্ট হৈ এই অভাজনক ক্ষমাৰ দৃষ্টিৰে চালে নথৈ সুখী হ'ম। তেতিয়াৰ পৰা মনৰ মাজত গোটাই ৰখা দুখ বেদনাবোৰ, পাই অহা অভিজ্ঞতাবোৰ এজন সাধাৰণ আন্দোলনকাৰী হিচাপে অসমৰ ভাই বন্ধু নৱপ্ৰজন্মক জনোৱাৰ উদ্দেশ্যেই শিল্পালয় ষ্টুডিঅ'ৰ পৰা ব্যাখ্যা কৰিলোঁ। ইয়াত শতকোটি অপৰাধ হ'ব পাৰে। এই কথাখিনি ক'বলৈ যোৱাত কোনোবাজনৰ অন্তৰৰ হয়তো কোনোবা কোণত কোনোবা প্ৰকাৰে শব্দই খুন্দা মাৰিব পাৰে, ভাষ্যৰ হয়তো বিসংগতি হ'ব পাৰে। ভাতৃ ভতিজা বুলি ভাবি মাৰ্জনা কৰিব। শেষত অসমবাসীৰ দীৰ্ঘায়ু কামনা কৰি ভগৱন্তৰ ওচৰত সকলোৰে প্ৰাৰ্থনা জনাই মংগলৰ হকে অসম আন্দোলনৰ ইতিহাস সামৰিব বিচাৰিছোঁ। জয় আই অসম, জননী জন্মভূমি স্বৰ্গাদপি গঢ়ি আছে শিল্পালয় ষ্টুডিঅ' লখিমপুৰ, অসম। ধন্যবাদ।